আজি গরম গরম জিলাপি মারছে পুরো একদম গাইস পুরা গরম গরম জিলাপি মারছে পুরো রাখে যদি জিলাপি না কি খাম ভাই একদম 1.5 কেজি কিনি লৈছো হাই গাইস মানে মোৰ ইউটিউব বাকি ৰাইজ আজি যাব লৈছো আমি নলবাৰী তো ভিডিঅ' ধামাকা হৈছে তো শেষলৈ চাব তো নলবাৰীৰ ৰাগ কেনেকুৱা তো দেখুৱাই আছোঁ তো শেষলৈ ভিডিঅ'টো চাই থাকক আৰু মজা হ'ব পুৰা শান্ত উষ্ট হৈ বহি আছে চাহ পুৰা হাঁহি মাৰি মিচিকিয়া ইহুন মানে গোটেইকেইটাই বহি মেল কৰি আছে কাৰ কেইটা কাম আছে কাৰ কেইটা পতাব চাওক কেনেকৈ পুৰা মেল মাৰি আছে গোটেইকেইটাই বহুত মানুহ বহুত বজাই হৈছে শ্ৰদ্ধা নিবেদন কৰিছে তোমাক বন্দনা কৰি তোমাৰ গুণানুকীৰ্তন কৰি তেখেতে কৈছে চাওক গাইজ ইউনো পূজা চাব আহিছে দুজনে ঘূৰি আছে পুৰা লেভেল দি ঘূৰি আছে চাওক এই এটা কালা কি ঘূৰি আছে লেভেল দি আজি গৰম গৰম জিলাপি মারছে পুরো একদম গাইস
পুৰা গৰম গৰম জিলাপি বাৰু পূজাত আহে যদি জিলাপি নাখাম কি খাম ভাই একদম 1.5 কেজি কিনি লৈছোঁ কাৰণে মজা মজা গরম গরম জিলাপি ঠান্ডা করে দিবা তেনেকৈ খাব লাগিব থবা জাগা নাই থবা থবা জাগা নাই নলবাৰীৰ ৰাস চাই ডাইৰেক্ট ৰঙিয়া আহি পালোঁ তো ৰঙিয়া পৰা ডাইৰেক্ট আমি এতিয়া বৰ্তমান ট্ৰেইনত উঠিম ডাইৰেক্ট ঘৰ তো ৰঙিয়াত আছে বৰ্তমান চাওক ৰঙিয়া ষ্টেচন তো কেনে পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো তো ভাল লাগে লাইক এটা কৰিব পুনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ষ্টেচনত গোটেইকেইটাই বহি বহি পূৰা পুখি মাৰি আছোঁ পুখি ভাল